নমস্কাৰ বন্ধুসকল, জিতু লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। টোপনি সৰিলৈ জীৱনৰ কিছুমান দায়িত্বই ৰাতি উজাগৰে থকা সকলো ব্যক্তিবোৰ প্ৰেমিকটো নহয়। জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষক হৈছে সময়, যিয়ে প্ৰত্যেক ক্ষণত মানুহক শিকাই থৈ যায়। জীৱনত জিকিব নহ'লে শিকিব। বিফলতাবোৰ সুঁৱৰি বৰ্তমানৰ নিজৰ সময়বোৰ নষ্ট নকৰিব। যিবোৰ শিক্ষা কিতাপত পোৱা নাযায় সেইবোৰ শিক্ষা আমাক জীৱনে দি যায়। প্ৰকৃততে মানুহৰ স্বভাৱটো এনেকুৱা, মুখততো ৰাম ৰাম, তাৰ পাছ মুহূৰ্ততে বদনাম। জীৱনৰ বিষয়ে বৰ বেছিও নাভাবিব। যিজনে জীৱন দিছে তেওঁতো কিবা ভাবি থৈছে। ভাল কিতাপ আৰু ভাল মানুহ সহজে চিনি পোৱা টান, তেওঁলোকক পঢ়িবলগীয়া হয়। আমি যদি বিচাৰোঁ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি হাত সাৱটি বহি থাকোঁ তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি থৈ যায়। নিজস্বতা বজাই ৰখা, কাৰণ কোনেও তোমাৰ চৰিত্ৰ তোমাতকৈ ভালকৈ কোনেও কৰিব নোৱাৰে। জীৱনৰ আটাইতকৈ শক্তিশালী পথ প্ৰদৰ্শক হ'ল নিজৰ শক্তি। হাতৰ ৰেখাত বেছি বিশ্বাস নকৰিবা, কাৰণ মই হাত নথকা মানুহো সফল দেখিছোঁ। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে, কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক জগাই তুলিবৰ কাৰণেহে আহে। যদি সফলতা বিচাৰিছে বন্ধু, জীৱনত সময় আৰু পৰিস্থিতিলৈ কেতিয়াও নাকান্দিব।